হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে কুচিজ কিটচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে দুটা ৰেচিপি লৈ আহিছোঁ। এটা হৈছে চিংৰা চাট আৰু এটা লস্সি। সকলোৱে বনাব জানেই চাগে, তথাপিতো সকলোৰে বনোৱাৰ পদ্ধতিটো অলপ হ'লেও বেলেগ থাকে। সেইকাৰণে মইনো কেনেকৈ বনালোঁ আপোনালোকে চাবচোন। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাই থাকিব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে প্ৰথমতে চিংৰা চাটটো কেনেকৈ বনালোঁ চাই লওঁ। ইয়াত মই বইল কৰি লোৱা আলু লৈছোঁ, 3টা পিটিকি লৈছোঁ। ইয়াত আছে ৰঙা জলকীয়াৰ গুড়ি 1 চামুচ, চাট মছলা 1 চামুচ, হালধি গুড়ি আধা চামুচতকৈ অকণমান কম আৰু জিৰা গুড়ি আধা চামুচ। বাদাম লৈছোঁ 1 মুঠিমান, সৰু সৰুকৈ কাটি লোৱা আদা লৈছোঁ প্ৰায় আধা চামুচ, সৰু সৰুকৈ কাটি লোৱা জলকীয়া লৈছোঁ মই 3-4টা, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব, আৰু গোটা জিৰা আধা চামুচ লৈছোঁ। এতিয়া মই এখন কেৰাহীত 5-6 চামুচমান তেল দি গৰম হ'বলৈ দিছিলোঁ আৰু ইয়াত গোটা জিৰা ফোৰণ দিছোঁ। এতিয়া মই ইয়াত জলকীয়াখিনিও দি দিছোঁ, অলপ লৰাই লৈছোঁ, জুইটো মিডিয়াম কৰি ৰাখিছোঁ। এইখিনি অকণমান সময় মই ভাজি লৈছোঁ আৰু ইয়াৰ পিছত মই মছলাখিনি এড কৰি দিম। মছলাখিনিও মই অকণমান সময় লৰাই ভাজি লৈছোঁ আৰু এতিয়া মই ইয়াত পিটিকি ৰখা আলুখিনি দি দিছোঁ। খুব ভালকৈ এইখিনি এতিয়া মিক্স কৰি ল'ম। ইয়াত এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু ভাজি ৰখা বাদামখিনিও মই ইয়াতে দি দিম। ইয়াত আপোনালোকে ধনিয়া গুড়ি আধা চামুচো দিব পাৰে, মোৰ নাছিলে সেইটো কাৰণে মোৰ দিয়া নহ'ল। এইখিনি এতিয়া ভালকৈ লৰাই 2 মিনিটমান সময় ভাজি নমাই ৰাখিম। এইফালে মই চিংৰা চাটৰ কাৰণে ঘুগুনিটো বনাই ল'ম। ইয়াত মই বগা মটৰ লৈছোঁ আধা কাপমান আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ, হালধি দিছোঁ আধা চামুচমান আৰু এইখিনি প্ৰেছাৰ কুকাৰত সিজাই ল'ম। এতিয়া মই চিংৰাৰ কাৰণে ৰুটিকেইখন বেলি লৈছোঁ। এইখিনি মোৰ দেখুওৱা নহ'ল মুঠতে, কাৰণ মই ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, তথাপিতো মই এনেকৈয়ে কৈ দিছোঁ। ইয়াত মই ময়দা লৈছিলোঁ 1 কাপ, ৰিফাইন তেল 4 চামুচ, নিমখ সোৱাদ অনুযায়ী আৰু কালজিৰা আৰু আজৱাইন লৈছিলোঁ অকণমান, আৰু পানী দি এইখিনি মই অলপ টানকৈ মঠি লৈছিলোঁ। চিংৰাৰ কাৰণে ময়দাৰ ডোটো অলপ টান হ'লে ভাল হয়। অকণমান পাতলকৈ বেলিব লাগে আৰু এয়া এনেকৈ মাজেদি মই দুভাগ কৰি দিলোঁ। এতিয়া মই ইয়াৰে এভাগ লৈ এনেকৈ পানী লগাই লৈছোঁ আৰু এইফালে বন্ধ কৰি দিছোঁ এটা ফাল, আৰু এতিয়া এইটো কোণ নিচিনা হৈ গ'ল। ইয়াতে মই আলুৰ মিশ্ৰণখিনি দি দিছোঁ আৰু এইটো খুব ভালকৈ চিল কৰি দিম। খুব ভালকৈ চিল কৰিব লাগে, নহ'লে ফ্ৰাই কৰোঁতে ফাটি যাব পাৰে। এয়া এইটো হৈ গ'ল আৰু বাকীখিনিও মই এনেকৈ কৰি ল'লোঁ। এতিয়া মই এইখিনি তেলত ফ্ৰাই কৰি ল'ম। মই ইয়াত ৰিফাইন তেল লৈছোঁ, তেলটো অলপ সৰহকৈ লাগে ফ্ৰাই কৰিবৰ কাৰণে, আৰু এইখিনি মই ল'ৰ পৰা মিডিয়াম ফ্লেমত ভাজি থাকিম। খুব হাই ফ্লেমত ভাজিব নালাগে, নহ'লে চিংৰাটো ভাল নহয়। এইখিনি ল'ৰ পৰা মিডিয়াম ফ্লেমত প্ৰায় 10 মিনিটমান সময় ভাজিব লাগে। এইকেইটা মোৰ হৈ গ'ল আৰু বাকীখিনিও মই এনেদৰেই ফ্ৰাই কৰি ল'ম। মোৰ চিংৰাখিনি ভজা হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া ৰং এটা আহিছে। আৰু এতিয়া মই চিংৰা চাটৰ কাৰণে বস্তুখিনি ৰেডি কৰি ল'ম। এইখিনি মোৰ ঘৰতে বনোৱা দৈ আছিলে। ইয়াৰ পৰা মই 4-5 চামুচমান দৈ ল'ম আৰু ভালকৈ ফেটি ল'ম। এতিয়া সৰু সৰুকৈ কটা বিলাহী লৈছোঁ এটা, সৰু সৰুকৈ কটা পিঁয়াজ লৈছোঁ এটা, দৈ, বাদাম কেইটামান, ভুজিয়া অলপ আৰু ঘুগুনি। এতিয়া এখন প্লেটত মই এটা চিংৰা 4 ফাল কৰিছোঁ। ইয়াত মই 2টা চিংৰা লৈছোঁ। ইয়াৰ ওপৰত এতিয়া ঘুগুনি অকণমান মই দি দিছোঁ।
সৰু সৰুকৈ কাটি থোৱা বিলাহী দিছোঁ। ইয়াৰ ওপৰত পিঁয়াজ দি দিছোঁ। এতিয়া ভুজিয়া অকণমান দি দিছোঁ। আপোনালোকে আলু ভুজিয়াটো ল'ব পাৰিব। বাদাম কেইটামান দি দিছোঁ আৰু ইয়াৰ ওপৰত দিছোঁ দৈ। দৈটো মোৰ অলপ বেছি টেঙা আছিলে, সেইটো কাৰণে মই অকণমান চেনি মিক্স কৰি লৈছোঁ। মিঠা হোৱা নাই, এতিয়া নৰ্মেল টেঙাটোৱে হৈ আছে। আৰু ইয়াৰ ওপৰত টমেটো চচ দি দিছোঁ। এতিয়া গ্ৰীণ চিলি চচ দিছোঁ অকণমান আৰু ওপৰত ৰঙা জলকীয়াৰ গুড়ি ছটিয়াই দিছোঁ। ধনিয়া পাত থাকিলে আপোনালোকে ধনিয়া পাতো দি দিব পাৰিব। এয়া মোৰ চিংৰা চাট ৰেচিপি ৰেডি হৈ গ'ল। একেবাৰে সহজতে বনাব পাৰি। আপোনালোকে দোকানৰ পৰা কিনি অনা চিংৰা দিও বনাব পাৰিব, কিন্তু ঘৰত বনোৱাবিলাকৰ সোৱাদেই বেলেগ হয়, নহয় জানো? এতিয়া লচ্চিৰ ৰেচিপিটো চাই লওঁ আহকচোন। ঘৰত বনোৱা দৈ অকণমান আছিলে, এইখিনিৰে মই আজি লচ্চি বনাম। এনেকুৱা কাপেদি মোৰ প্ৰায় 1.5 কাপমান ওলাব। এতিয়া এইখিনি মই মিক্সিৰ জাৰটোত দি লৈছোঁ। গোটেইখিনি মই বনাই দিম লচ্চি। 1.5 কাপমান হ'ব। আমুল গোল্ড গাখীৰটোৰে মই এই দৈখিনি বনাইছিলোঁ। দৈখিনি বহুত ধুনীয়া ডাঠ হৈছিলে। এইবাৰ মই প্ৰথম ঘৰত এনেকৈ দৈ বনাইছোঁ আমুল গোল্ডটোৰে। এতিয়া ইয়াত একেটা কাপে দিয়ে 1/2 কাপতকৈ অকণমান বেছি লিকুইড গাখীৰ লৈছোঁ আৰু সেইখিনি দৈখিনিৰ লগতে মিক্স কৰিম। আৰু একেটা কাপে দিয়ে মই চেনি ল'ম 1/2 কাপতকৈ অকণমান বেছি। এই গোটেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। এয়া এইখিনি মই মিক্সিত মাৰি ল'লোঁ। লচ্চিখিনি হৈ গ'ল। এতিয়া মই গিলাচত এইখিনি বাকি ল'ম আৰু ওপৰত অলপমান ড্ৰাই ফ্ৰুটছ কাটি দিম। একেবাৰে সহজ, দেখিছেনে? আপোনালোকে মোৰ এই দুয়োটা ৰেচিপি চাই কেনে পালে বাৰু কমেণ্টত জনাবচোন। আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।